Hello friends, আজি টপিকটো হল চন্দ্ৰৰ ডাৰ্ক সাইড। চন্দ্ৰৰ যেটো আমি সাইড দেখা পাও হেতু এটা সাইড বাটন আন এটা সাইড আমাৰ পৰা লুকাই থাকে। সেই সাইডটো আমি কেতিয়াও দেখা নাপাও। সো আজিৰ টপিকটো আমাৰ হেতুৰ বিষয়ে। সেই সাইডটো আমি কেলে দেখা নাপাও। সো বন্ধুসকল যদি আপোনালোক আমাৰ এইটো চেনেলত নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু বলা আৰম্ভ কৰো আজিৰ এই ইন্টাৰেষ্টিং ভিডিওটো। আপোনালোকে জানে 2023 বৰ্ষৰ 14 জুলাই তাৰিখে আমাৰ ভাৰতবৰ্ষৰ পৰা চন্দ্ৰয়ান 3 লঞ্চ কৰা হৈছে। সো হেতু অহা মাহৰ 23, 24, 25 এই তিনিটা ডেটৰ মাজত এটা ডেটত চন্দ্ৰত লেন্ডিং কৰিব। সো সেই লেন্ডিংটো যদি সফলতা হয় তেনেহলে আমি সেই ডাৰ্ক সাইডৰ বিষয়ে জানিব পাৰিম। সো চন্দ্ৰই তাৰ নিজৰ মাজত তাৰ এই ডাৰ্ক সাইডত বৰ বেছি ৰহস্য লুকাই আছে। সেই কথাখিনি জানিবলৈ আমি মানুহ বৰ উৎফুল্লিত। সেই কাৰণে এতিয়া আমাৰ ইছৰোই চন্দ্ৰয়ান 3 মিছন লঞ্চ কৰিছে। আগতে চন্দ্ৰয়ান 2 মিছনো লঞ্চ কৰিছিলে, কিন্তু হেতু দুৰ্ভাগ্যবশতঃ সাকসেসফুল হোৱা নাই। কিন্তু আশা কৰিছো এইটো সাকসেসফুল হ'ব। যদি এইটো সাকসেসফুল হয় তেনেহলে পৃথিৱীৰ বুকুত আমাৰ ভাৰতবৰ্ষই এইটো সফলতা কৰাত ইতিহাস ৰচিব। চন্দ্ৰৰ ডাৰ্ক সাইড মানে আপোনালোকে এটো গম নাপাব যে চন্দ্ৰৰ সেই সাইডটোত কেতিয়াও পোহৰ নাযায়, এনেকুৱা নহয়। সেই সাইডটোতো সূৰ্যৰ পোহৰ যায়, কিন্তু তাৰ কাৰণটো হল যে আমি তাক ডাৰ্ক সাইড কেলে কওঁ কিয়নো আমি দেখা নাপাওঁ। আৰু আমি দেখা নাপোৱাৰ কাৰণটো হল চন্দ্ৰই যেতিয়া আমাৰ পৃথিৱীৰ ৰাউণ্ড মাৰে সেই সময়ত সি তাৰ নিজৰ অক্ষটো ৰাউণ্ড মাৰে, আৰু সেই তাৰ নিজৰ অক্ষত যেতিয়া ৰাউণ্ড মাৰে সেই ৰাউণ্ডটো পৃথিৱীৰ ৰাউণ্ড মাৰোতে যিমান সময়ৰ প্ৰয়োজন হয় সেই একে সময়ত সি তাৰ নিজৰ অক্ষটো ৰাউণ্ড মাৰে। সো সেই কাৰণে আমি চন্দ্ৰৰ ডাৰ্ক সাইডটো কেতিয়াও দেখিব নোৱাৰো। এতিয়া কথাষাৰ হল চন্দ্ৰৰ ডাৰ্ক সাইডত কি লুকাই আছে। কোনোবাৰ মতে চন্দ্ৰৰ ডাৰ্ক সাইডত আছে আইচ, পানী আছে আইচ ফৰ্মত। আন কোনোবাৰ মতে তাত আছে এলিয়েন চিভিলাইজেশ্যন, কিন্তু আন কোনোবাৰ মতে তাত আছে ডাঙৰ ডাঙৰ গৰ্ত যিবোৰ আগতে ষ্টেৰইডৰ খুনাত হৈছিলে। কিন্তু এটা কথা ঠিক যে চন্দ্ৰৰ ডাৰ্ক সাইডত এটা বৰ ডাঙৰ গৰ্ত আছে। সেই ডাঙৰ গৰ্তটোৰ ডায়মিটাৰ প্ৰায় 2500 কিলোমিটাৰ, যিটো আজিলৈকে আমাৰ সোলাৰ চিষ্টেমৰ আটাইতকৈ ডাঙৰ গৰ্ত। এতিয়া কথাষাৰ হল চন্দ্ৰৰ ডাৰ্ক সাইডত কি হ'ব পাৰে। চন্দ্ৰৰ ডাৰ্ক সাইডত হ'ব পাৰে পানী আছে, খনিজ পদাৰ্থ আছে। সাইন্টিষ্টবিলাকৰ গৱেষণা মতে খনিজ আৰু পানী আছে। কিন্তু এতিয়া কথাষাৰ হল ইছৰো বা নাসা কেলে চন্দ্ৰত যাবলৈ ইমান উৎফুল্লিত হয়, কিয়নো যদি আমি চন্দ্ৰত গৈ চন্দ্ৰৰ বিষয়ে গৱেষণা কৰোঁ বা চন্দ্ৰৰ বিষয়ে কিছু কথা জানিব পাৰোঁ, চন্দ্ৰৰ ডাৰ্ক সাইডৰ যিবোৰ ৰহস্য সেইবোৰ জানিব পাৰোঁ, তেনেহ'লে আমি গম পাম যে ইউনিভাৰ্চত পানী কেনেকুৱা ফৰ্মত থাকে বা পানী এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ কৰে কেনেকুৱা ফৰ্মত। সো সেই কথাখিনি জানিম, আৰু লগতে চন্দ্ৰৰ যদি চাউথ পোলত আন কোনোবা ৰহস্য লুকাই থাকে তেনেহ'লে আমি জানিম এই আমাৰ পৃথিৱীত মানুহৰ বা জীৱনৰ সৃষ্টি কেনেকুৱা হৈছিল বা এনেকুৱা বহুতো জানিব লগা কথা আছে। সো সেইকাৰণে ইছৰো বা নাসা সদায় চন্দ্ৰত এনেকুৱা মিছন কৰিয়েই থাকে। সো বন্ধুসকল আমাৰ আজিৰ যিটো টপিক আছিলে সেইটো আছিলে চন্দ্ৰৰ ডাৰ্ক সাইড। সো আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া, কিয়নো এইটো চেনেলত আপোনালোকে সদায় চাইণ্টিফিক নলেজ পায়ে থাকিবা। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।